অসমৰ CM-এ জুবিন দাক কিমান ভাল পাইছিলে আমি জানো নহয়। পুৰণা অতীতৰ কথাবোৰ আমি পাহৰি গৈছো নেকি? সেই তেজপুৰত আন্দোলনকাৰীসকলৰ এখন সভা হৈছিল। শিল্পী এজনে কয় যে ৰাইজ মই কম কে আপোনালোকে অমুক। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? এগৰাকী শিল্পীয়ে মই দেখিছো প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এটা আমিতো ভগৱান মানো। আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলো টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে।